এতিয়া প্ৰতি ঘৰ মানুহৰ চোতালত সগৌৰৱেৰে উৰিব জাতীয় পতাকা। সকলোৱে গুণগুণাব নৱবিকাশৰ গীত, দেশৰ সৰ্বোচ্চ গৌৰৱ আৰু গৰিমাৰ প্ৰতীক তিনিবৰণীয়া জাতীয় পতাকা। আহক আজাদী কা অমৃত মহোৎসৱৰ পবিত্ৰ উপলক্ষত এই স্বাধীনতা দিৱসত ঘৰে ঘৰে উত্তোলন কৰোঁ জাতীয় পতাকা। লগতে লওঁ এখন সুস্থ আৰু শক্তিশালী ভাৰত নিৰ্মাণৰ সংকল্প। 13 আগষ্টৰ পৰা 15 আগষ্টলৈ প্ৰতিটো বাসগৃহ, কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠানত উত্তোলন কৰোঁ আহক জাতীয় পতাকা। আহক হৰ ঘৰ তিৰংগা কাৰ্যসূচীত সকলোৱে অংশ লওক।